স্কুলৰ পৰা আমাৰ কলেজলৈকে যায় ৰাস্তাটো বহুত বেয়া কেতিয়াবা পৰিও যায় মানুহকেইটাই ইমান ভাবোঁ কি ৰাস্তাটো ভাল বনাই দিয়ক আমাকো ভাল হ'ব কলেজ যাৱা আহা কিমান বছৰ হৈছে এইখিনিয়ে আছে ৰাস্তাটো কেতিয়াও বনা চনা একো কথাই নহয় কলেজ যাওঁতে বহুত দিগদাৰী হয় আমাক চৰকাৰে কি ক'ম ৰাস্তাটো বনাই দিয়ক ক'ম আৰু আমাকো ভাল হ'ব চবকে ভাল হ'ব নপৰে মানুহ এক্সিডেণ্ট কম হ'ব স্কুলত যোৱাৰ কাৰণে ভাল হ'ব স্কুলত যোৱাৰ কাৰণে ভাল হ'ব স্কুটি নাই আমাৰতো গৰীব মানুহ চাইকেলৰ পৰা যাব লাগিব ইয়াৰ কাৰণে ৰাস্তাটো বনাই দিব লাগে ৰাস্তাটো বনাই দিয়ক সেইটোৱে ক'ম যিটো আমাৰ মানে মেইন ৰোড এইটো অতিকৈ মানে দুৰ্ভাগ্যবশতঃ গাড়ী মটৰ আহিব নোৱাৰা পৰিৱেশ একদম মানে আজি বেমাৰ এটা আহিব লাগিলে বেমাৰ এটা নিব লাগিলে মানে খুব অসুবিধা বৰষুণ ৰাস্তাত মানে বোকা পানী এইটো আপোনালোকে নিশ্চয় দেখিলে এইবিলাখন বোকা পানী গতিকে তেনেধৰণৰ অসুবিধাৰ মাজত আমি তেনে ভুক্তভোগী হৈ আছোঁ বৰ্তমান গাঁওবাসী ৰাইজ চালকাৰা অঞ্চল ৰাইজে আৰু কিছুদিন আগতে আমাৰ নিকাচিটো পাগলদিয়া এখন ৰাস্তা তেনেকুৱা এটা চেংচন হোৱা বুলি আমি শুনিছোঁ আৰু সেইখন ৰাস্তা বৰ্তমান আমাৰ ইয়াত হৈ অহা নাই বছৰ ধৰি হ'ল কিছু আজি 5 বছৰ আগতে এই ৰাস্তাখন হৈছিলে কিন্তু আজি 5-6 বছৰ পিছত বোধহয় এই ৰাস্তাটো আৰু নাইকিয়া হৈ গ'ল মানে ভূমিকা তেনেকুৱা নাইয়ে দেখোন যিসকল আমাৰ স্থানীয় মানে বিধায়ক আছে যিবিলাক আমাৰ MCL আছে তেওঁলোক ইয়াতে মাহে পহে আহি থাকে তেওঁলোকক আমি এই বিষয়ে অৱগত কৰাইছিলোঁ যে আমাৰ এই ৰাস্তাবিলাক হ'ব লাগে ছাৰ আমাক এই ৰাস্তাবিলাক দিব লাগে গতিকে সেইবিলাক কথা আমি তেওঁলোকক জনাইছিলোঁ কিন্তু তেওঁলোকে কৈছে হৈ আছে হ'ব এনেধৰণৰ কথা তেওঁলোকে কৈছিলে ভূপেন বড়ো বিধায়ক ইয়াৰ স্থানীয় ঘনশ্যাম দাস লোৱা নাই তেওঁলোকে বৰ্তমান এই ৰাস্তাটো বনোৱাৰ কাৰণে কোনো পদক্ষেপ লোৱা নাই নিৰ্বাচনৰ সময়ত তেওঁলোকে বহুত মানে ডাঙৰকৈ বিভিন্ন ধৰণৰ বস্তু দিম বুলি কয় কিন্তু নিৰ্বাচনত জিকাৰ পিছত তেওঁলোকে কোনো ধৰণৰ ফিৰি নাচায় আমি চৰকাৰক আহ্বানটো জনাই আছোঁ যে আমাক এটা ৰাস্তা লাগে এই ৰাস্তাটো আমি পাব লাগে হ'ব লাগে তেওঁলোকক আমি বাৰ আহ্বান জনাই আছোঁ অকল বিভিন্ন দল সংগঠনে তেওঁলোকক আহ্বান জনাইছিল কিন্তু আজিলৈকে মানে এই ৰাস্তাটো কৰি দিয়া নাই স্কুললৈ অহা বিৰাট কাৰণে অসুবিধা হৈ আছে সৰু ল'ৰা ছোৱালীবিলাকে অহা এটা বেমাৰী এজন লৈ আহিব লাগিলে এম্বুলেঞ্চ নাহে কিবা নাহে ঠেলা টানিব লাগে কিবা টানিব লাগে গাড়ী টানিব লাগে গতিকে এই বিষয়ত বহুত অসুবিধা হৈছে আমাৰ স্থানীয় MCLA আমাৰ EMকো বহুতবাৰ কোৱা হৈছে MPকো কোৱা হৈছে আমাৰ যিটো আমাৰ কোকৰাঝাৰ লোকসভাৰ MP তেখেতকো কোৱা হৈছে গতিকে তেখেতে কোনো কাণ সাৰ দিয়া নাই আমাৰ ডিৰিঙৰ দলংখনো বেয়া হৈ আছে সুবংঘাট আৰু নিকাচিৰ মানুহ যিবিলাক ল'ৰা ছোৱালী আছে কলেজলৈ আহিবলৈ অসুবিধা হয় গতিকে বিভিন্ন অসুবিধা হৈ আছে এই বিষয়টো বহুতবাৰ কৈ থকা গৈছে বাৰম্বাৰ কৈ থকা গৈছে 5-6 বছৰ যিটো আমাৰ ৰাস্তা কলা সুবংঘাট নিকাচি নোৱাৰ চকৰ পৰা সেইখনো ৰাস্তা বেছি দিন নগ'ল পটকৈ ভাঙি গৈছে